কৃষ্ণ Hey guys. শ্বৰুমৰ ভিতৰত সোমাই আছো আৰু এইখনে হ'ল আৰু চাওক এইবিলাকেই হ'ল গাড়ীবিলাক স্কুটিবিলাক চাওক আৰু এইখনে হ'ল শ্বৰুম আৰু এতিয়া চাওক এই বাইকখন যে দেখা পাই আছে না চব হাই টিভি এইখন ল'ব পাৰি ভালে লাগে বঢ়িয়া বঢ়িয়া এইখন ল'ব পাৰিবি আৰু এখন মানে ইহঁতে মানে এখন স্কুটি কিনিছে কি স্কুটিখন কি স্কুটি আছে Suzuki Avenis গাড়ীখনৰ নাম স্কুটিৰ Suzuki Express ৰ স্কুটিখন দেখাই আছো স্কুটিখনৰ নামটো কি আছে স্কুটিখনৰ নাম আপোনাৰ এই কি আছিল Suzuki Avenis Suzuki Avenis আৰু এতিয়া গাড়ীখন মানে নাই মানে তেল ভৰাব গৈছে তেলখন ভৰাই আহি দেখাই আছো এইখানে ইয়াতে চবে আছে এতিয়া শ্বৰুমত One eternity later. এই যে এতিয়া আৰু সোমালো শ্বৰুমত আৰু মানে স্কুটিৰ কৰি এইখন বাইকে বহুত মজাৰে ইখানে লং নেকি স্কুটিৰ কৰি কি কৈছ এইখন গাড়ী ল'ব পালে এনে কিমান দাম বা হ'ব এইখন 2 লাখে পৰে না 2 লাখ এটো দাম বাপৰে একদম ফাটাফাটি চব আছে স্কুটিখন ল'লো আৰু গাইজ মানে স্কুটিখন কেছ পইচা দি লোৱা নাই মানে কিস্তিত লৈছোঁ পইচা পাতি নাই তো কি কৰিম আৰু মানে সেইকাৰণে সিহঁতে মানে এইখন বাইকখন পূৰা মানে ভাল দেখিছে সেইকাৰণে বহুতে মানে বহি চহি আছে আৰু চাওক না ইয়াতে পূৰা টিভি চিভি চব আছে এইটো বাইকৰ ফটো চব আছে এইবিলাক আৰু ইয়াতে মানে এইখন বাইকখনতে আৰু এইবিলাক চব দেখে আৰু এই যে নয়ন উঠিছে বাইকখন কেনেকা লাগছে কেনেকা মজা না আৰু টিভিতে সেইখন গাড়ীয়ে দেখি আছে আৰু চাহ কি বঢ়িয়া মানে এইখন গাড়ী লংকে নেকি মই লং কৰি যদি লোৱা স্কুটিয়ে লৈছে মানে এনেকা ৰঙৰ নহয় মানে সেইখন মানে কালাহে স্কুটিখন কালা না ব্লেক ৰঙৰ কলা ৰঙৰ মানে এইটো হয় কিন্তু কলা ৰঙৰ গ্ৰীণ ৰং আচ্ছা সুজুকি কি নাম আছিল এইটো Suzuki Avenis Suzuki Avenis স্কুটিখনৰ নাম বহুত বঢ়িয়া স্কুটি এনে কিমান হেৰি মাইলেজ কিমান মাইলেজ আপোনাৰ প্ৰায় 55 না মাইলেজ 55 এনে ঠিকে আছে ভালে আৰু স্কুটিখন আহিছে এতিয়া দেখাম এতিয়া স্কুটিখন আহিছে এইখনে হ'ল স্কুটিখন এইখনে এই যে স্কুটিখন ফাৰ্ষ্টতে ভিনি উঠছে এতিয়া মানে তাই চলাব আৰু তাৰ লগত মানে নয়ন উঠিব নয়ন ইহঁতে ঘূৰি অহাৰ পিছত মানে আমি যাম ঘূৰিব মানে এনে ঘূৰিব যায় ইহঁতে মানে আগতে আহিছে স্কুটিখন ল'ব এনে স্কুটিখন ইমান দাম পৰিছে এনে 15,000 স্কুটিখন আৰু এতিয়া পৰিছে এতিয়া আমি লাষ্ট আহিলো চাওক ইয়াতে বন্ধ কৰি আছে শ্বৰুম আমি আছিলো লাষ্ট কাষ্টমাৰ ইমান কৰি আছে বন্ধ দে 2,000 years later. এই উঠিলো আমি স্কুটি নতুন স্কুটি অলপমান এনে অলপ ঘূৰো মানে পূজা চূজা দিয়া নাই পূজা মানে দিমহে কালি মানে এনেই আজি অলপ কিনাৰ কাৰণে অলপ ঘূৰিলোঁ মানে অলপ আৰু এতিয়া মানে অলপমান ঘূৰি আহি ডাইৰেক্ট এইবাৰ ঘৰত যাম আজি মানে অলপমান মোক এনেকা ঠকাইছে ইমিবাৰে মানে একদম মানে পুৰা মোক নাকা দি যোৱা কথা কয় মানে দৌৰি মোক চাও খাব দিয়া নাই এইবাৰ ছাৰপ্ৰাইজ ন লাষ্টত চাওঁ যে পুৰা স্কুটি লোৱা ছাৰপ্ৰাইজ বঢ়িয়া একদম এতিয়া অলপমান এনেই অলপ ঘূৰি পাই ডাইৰেক্ট ঘৰত যাম আৰু এনেই অলপমান মানে অলপ ঘূৰি আছোঁ আজি অলপ এনেই অলপমান ভাল লাগছিল আজি সেইকাৰণে ঘূৰি আছোঁ মানে অলপমান আৰু এতিয়া অলপ মানে যিমান দূৰ পাৰোঁ অলপ যাওঁ দেখাওঁ গাইজ আৰু মানে ইমান দিন মানে আমি ভিডিঅ'টো দিয়া নাছিলোঁ আৰু মানে আমাৰ অলপ কাম আছিল মানে প্ৰব্লেম আছিল গাড়ী মটৰ নাছিল এইখিনি আছিল আৰু মানে কি হৈছে আমাৰ ইমান দিন মানে ভিডিঅ'টো মানে দিয়া হোৱা নাই মানে অলপ আমাৰ জামালা আছিল এতিয়া মানে গাড়ীখনো এখন নতুন পালোঁ আৰু এতিয়া মানে এইবাৰৰ পৰা মানে পুৰা ব্লগ দি থাকিম আজি মানে সৰু এখন ভিডিঅ' আছিল মানে স্কুটিখন লোৱাৰ কাৰণে এনে ভিডিঅ'টো বা কেনেকুৱা হৈছে বা মানুহতে যদি ভাল হৈছে ভিডিঅ'টো তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ' এইখিনিয়ে আছিল বাই বাই Hey guys, I'm Nizam from Northeast India. I'm your Korea. Okay, I'll talk about me.